এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আৰু আমাৰো ভালেই, কিন্তু মোৰ মানে চৰ্দি হৈছে খুব, একদম নাকেদি পানী বৈ আছে একেবাৰে, হাঁচিও আহি আছে। আৰু কি হয়, এতিয়া ৰাতিপুৱা বাজিছে 7টা, আৰু মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া ভিডিঅ' খাই আছোঁ। মিষ্টাৰ গ'ল খাই বৈ ওলাই, আৰু মই এতিয়া ভিতৰত সাৰি আছোঁ। আৰু ছোৱালী স্কুললৈ নিব লাগিব, তাইকো উলিয়াই মেলি লৈ যাব লাগিব। আকৌ তাতে ৰখিও থাকিব লাগিব, যিহেতু আমাৰ ঘৰৰ পৰা স্কুললৈ 5 কিলোমিটাৰমান আঁতৰত, আৰু সেইবাবে কিনো অহা যোৱা কৰি থাকিম, একেবাৰে লৈয়ে আহোঁ। 12:30 ত্ৰিছত ছুটি দিয়ে যিহেতু, সেইবাবে ৰখি থাকোঁ। আৰু এতিয়া ওলাম আৰু স্কুললৈ, তাইক গা পা ধুৱাই, তাই এজনী ওচৰতে আছে মোৰ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তেন্তে ওলাই মেলি লওঁ একেবাৰে স্কুললৈ, তাৰপিছত আকৌ লগ পাম আপোনালোকক। আৰু আজি বতৰ বহুত ডাৱৰীয়া, একেবাৰে বৰষুণেই দিবনে জাৰেই নমাইছে জানো, এইফালে নাই আজি একেবাৰে। আৰু এইফালে আমাৰ এসোপা ধান গোটেই আনি থৈছে পথাৰৰ পৰা, এইখিনি মাৰিবলৈও আছে। যদি বতৰ বৰষুণ দিয়ে, সেইখিনিতো তিতি একেবাৰে শেষেই হ'ব। আৰু সময় নাই বাবেই ধান মৰা হোৱা নাই। দেওবাৰে যদি মানে সময় হয় তেতিয়া মাৰিব লাগিব, কিন্তু দেওবাৰে এওঁ কৈছে মোৰ পিকনিক আছে, আৰু কি হয় নাজানো। আৰু বৰষুণ দিলে তিতিব, সেইবাবে মায়ে কৈ আছে ধান মৰাৰ কথা। আৰু মেচিনত মৰাৰ কথা আছে ধান, আৰু মেচিনো মানে একেদিনাখনি মানে এঘৰৰ কাৰণে নাহে, গোটেই ওচৰৰখিনি গোটেইখিনি মানে একেলগতে মাৰি দিয়ে, সেইকাৰণে অহা নাই। একেলগতে আহিম বুলি কৈছে, জানো কি হয়। আৰু এইফালে আমাৰ দেহাই কিতাপ জাপি আছে। বেগত ভৰালা কিতাপ? নিজে ভৰাব লাগে বেগত কিতাপ। স্কুললৈ ওলাই হৈ গ'ল, ছোৱালী উলিয়াই ল'লোঁ, তাই বাহিৰত আছে, মই ওলালোঁ। এতিয়া 9টা বাজিছে, এতিয়া গৈ থাকোঁ। আকৌ স্কুলত গৈ আপোনালোকক লগ পাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ফিল্ডত বহি আছোঁ, এজনী জোনালী মোবাইল চাই আছে। আজি লাজ নকৰা নি? আজি লাজ নকৰা নি? ইফালে ঘূৰাই দিয়া যে ভিডিঅ' কৰিলে মোৰতো। এইফালে পূৰা ৰাস্তা দি গাড়ী গৈ আছে, এইফালে এইবোৰ মানুহ বহি আছে ফিল্ডৰ ৰ'দত। আৰু এইফালে এখন স্কুলত কিবা পাতিছে, পূৰা ঢোল খোল বজাই আছে। আৰু আমাৰ দেহাহঁতৰ স্কুল এইখন। আৰু এইফালে আমি চাহ খাবলৈ আহিছোঁ, দালি বহি আছে। আৰু এয়া চিঙৰা, এয়া চাটনি, এয়া চাহ, এইফালে জোনালীয়ে খাই আছে পূৰা। এতিয়া খাই লওঁ। আৰু এতিয়া খাই আছোঁ এয়া জলফাই, নিমখ লগাই জলফাই খাই আছোঁ পূৰা। বহি লৈ স্কুলতে চাহ খাই আহি বহি পেলানি এতিয়া জলফাই খাই আছোঁ। ইমান ভাল লাগিছে খাই। দেহাক লৈ আহি মাত্ৰ আহি পাইছোঁহি। এতিয়া কাপোৰ কানি খুলি ফ্ৰেছ হৈ ভাত পানী খাই মেলি লওঁ, তাৰপিছত আকৌ লগ পাম আপোনালোকক। এভৰিৱান, অথনি স্কুলৰ পৰা আহি ভাত পানী খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। তাৰপৰা এতিয়া আবেলি মানে সন্ধিয়া হ'ব হ'ল। আৰু এতিয়া মই মোৰ ভৰিকেইটা গোটেই ফাটিছে, ধুম বুলি ভাবিছোঁ। আৰু ধুম মানে মইনো ভৰি কেনেকৈ ফাটিলে মানে ভৰি কেনেকৈ যত্ন লওঁ, আপোনালোকক এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব বুলি মই ভাবোঁ। মোৰ ভৰি ফাটিলে মই তেনেকৈ হেৰি কৰোঁ। আৰু পূৰা এয়া ভৰি অৱস্থা নাইকিয়া হৈ আছে, একদম ফাটি আছে। আৰু এয়া পূৰা ভৰি ফাটি আছে। আৰু এতিয়া মই আপোনালোকক আজি পূৰা দিছে নাই, এনেকৈ ফাটিছে।
আৰু এয়া মই কুহুমীয়া গৰম পানী লৈছোঁ আৰু তাত মই চুলিত ব্যৱহাৰ কৰা চেম্পু দিছোঁ। মই ছানচিল্ক ব্যৱহাৰ কৰোঁ আৰু তাৰে দিছোঁ অকণমান, ইমানটো আপোনালোকে দি ল'ব। আৰু এতিয়া লৈছোঁ বেকিং পাউডাৰ দিছোঁ, অকণমান দিব, বেছি নিদিব বেকিং পাউডাৰ। আৰু এইখিনি গুলি লৈ ভৰিকেইটা এনেকৈ অলপ সময় জুবিয়াই থৈ দিব 15-20 মিনিটমান। আৰু এয়া চাওক মোৰ ভৰি পূৰা অৱস্থা একেবাৰে বেয়া, আৰু চাব কিমান ধুনীয়াকৈ চফা হৈ যাব। আৰু অলপ সময় ৰাখি এতিয়া মই ভৰিত ফুট ব্ৰাছ মাৰি দিছোঁ। এডাল পূৰা ধুনীয়াকৈ এনেকৈ মাৰি দিব ফুট ব্ৰাছ, কোমলিব যিহেতু 15-20 মিনিটমানৰ পিছতো কোমলি যাব ভৰিৰ পৰা। যিখিনি লেতেৰা মলি থাকে সেইখিনি বেকিং পাউডাৰটোৱে উলিয়াই আনিব মলিখিনি, আৰু এনেদৰে মাৰি দিব আৰু দেখিব বহুত ধুনীয়া হৈ যাব ভৰিকেইটা। চাওক মোৰ ভৰি আগতকৈ কিমান ধুনীয়া হ'ল, অথনি গোটেই ফাটি হেৰি হৈ আছিলে আৰু এতিয়া চাওক কিমান ধুনীয়া হ'ল ভৰিকেইটা। এনেকৈ আপোনালোকে কৰি চাবচোন ঘৰত। আপোনালোকৰ ভৰিও যদি ফটা থাকে তেতিয়াহ'লে বহুত ভাল পাব এনেকুৱা। আৰু মই এতিয়া এই ফটাখিনি ভেচলিন সানি দিছোঁ, আৰু এনেকৈ সানি পেলানি মই মোজা এযোৰ পিন্ধি থাকিম, যিহেতু নহ'লে কাপোৰত লাগি যাব ভেচলিনখিনি, সেইকাৰণে মোজা এযোৰ পিন্ধি থাকিম। কাপোৰত লাগিলে একেই হৈ থাকিব, আকৌ ভেচলিনে কামতেই নিদিব, সেইকাৰণে মই মোজা এযোৰ পিন্ধি থাকিম। আৰু মই এতিয়া এনেকৈ ভৰিত মোজা পিন্ধি পেলানি এনেকৈ শুই দিম। আৰু এনেকৈ মোজা পিন্ধি লৈছোঁ কাৰণ কাপোৰত লাগিলে ভেচলিনখিনি গুচি যাব পাৰে, সেইকাৰণে মোজা পিন্ধি শুই থাকিম ৰাতিটো। গধূলি চাহ একাপ খাবলৈ লৈছোঁ। ৰাতিপুৱা একাপ খাওঁ আৰু গধূলি একাপ খাওঁ। আৰু এতিয়া চাহ খাই লওঁ, তাৰপিছত ছোৱালীক অকণমান পঢ়াম, তাৰপৰা ভাতত লাগিমগৈ। এতিয়া হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আকৌ লগ পাম আনটি নতুন ভিডিঅ'ৰ সৈতে। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আনটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।